এজন মুছলমান সন্তানৰ বাবে আজি বিশ্ব দৰবাৰত টক্কৰ দিছে ভাৰতে। ভাৰতবাসীক সকলোতকৈ ডাঙৰ উপহাৰ দিয়া ব্যক্তিজনেই হ'ল এজন মুছলমান ব্যক্তি। প্ৰতিগৰাকী মুছলমান ব্যক্তিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দেখুৱাই দিয়ক বিশ্ববাসীক। ভাৰতৰ মিছাইল মেন হিচাপে খ্যাত APJ আব্দুল কালামৰ বিষয়ে আপুনি জানেনে? 1931 চনৰ 15 অক্টোবৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত জন্ম হৈছিল এই মহান ব্যক্তিগৰাকীৰ। সৰু বয়সতে সংবাদপত্ৰ বিলাই পৰিয়ালক সহায় কৰিছিল, কিন্তু দৰিদ্ৰতাই তেওঁৰ সপোন কেতিয়াও থমকাব নোৱাৰিলে। দিন ৰাতি অধ্যয়ন, কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলে তেওঁ ভাৰতৰ মিছাইল কাৰ্যসূচীক নতুন উচ্চতালৈ লৈ গ'ল। পৃথ্বী অগ্নিৰ দৰে মিছাইল উন্নয়নত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ ভাৰতৰ মিছাইল মেন হিচাপে বিশ্বজুৰি পৰিচিত হ'ল। 2002 চনত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে, কিন্তু ৰাষ্ট্ৰপতিৰ আসনত বহিও তেওঁ সদায় ছাত্ৰ-ছাত্ৰীক সপোন দেখিবলৈ, শিকিবলৈ আৰু দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। যদি আপুনিও ডক্টৰ APJ আব্দুল কালামক সন্মান কৰে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লিখক মাশাআল্লাহ বুলি।